মাঞ্জা আৰক্ষীৰ দ্বাৰা তিনিখন অবৈধ বালি কঢ়িওৱা 10 চকাযুক্ত ট্ৰাক জব্দ। পশ্চিম কাৰ্বি আংলঙৰ খেৰণী বন বিভাগৰ বিৰাট বৃহৎ সাফল্য। 1 মাহৰ ভিতৰত কেইবাখনো চোৰাং কুণ্ডা ভৰ্তি ট্ৰাক জব্দ। ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত চলি আছে কাৰ্বি ফিল্ম সোসাইটিৰ উদ্যোগত প্ৰথম ভোকেল সংগীত প্ৰতিযোগিতা লং বিচ ইডু টেলেণ্ট হাণ্টৰ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। মই সঞ্চয়িতা দাৰাম্পিয়ে আগবাঢ়িছো প্ৰথমটো খবৰলে। মাঞ্জাত জব্দ নাগালেণ্ডৰ 3খনকৈ অবৈধ বালিৰ ট্ৰাক। মাঞ্জা আৰক্ষী থানাৰ অন্তৰ্গত যমুনা নৈত 9 নং মহলদাৰৰ পৰা খণ্ডা বালিৰ অবৈধ বুলি প্ৰাপ্ত হোৱা অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে উক্ত 3খন 10 চকীয়া যুক্ত বালি ভৰ্তি ট্ৰাক জব্দ কৰে। 10 চকীয়া যুক্ত NL07A 7015, NL07A 6935 আৰু NL07A 6501 অবৈধ বালি ভৰ্তি ট্ৰাক 25 নৱেম্বৰত জব্দ কৰে মাঞ্জা আৰক্ষীয়ে। উল্লেখ্য, যমুনা নৈত 9 নং বালি মহলদাৰ অবৈধ বুলি ইতিমধ্যে চিহ্নিত হোৱা বুলি অভিযোগ থকা স্বত্তেও বালি খণ্ডা কাৰ্য অব্যাহত ৰাখে আৰু নাগালেণ্ডৰ এই বিশাল ট্ৰাক দুখনত বালিখিনি বুজাই কৰি নিবলৈ ওলাওতেই কেইবাগৰাকী ব্যক্তিয়ে মিলি ট্ৰাক কেইখন ওলাই যাবলৈ নিদিলে। ঘটনাৰ বিষয়ে অৱগত হোৱাত মাঞ্জা আৰক্ষীৰ এটা দলে আহি গোটেই ঘটনাবোৰ তদন্ত কৰি আৰক্ষীয়ে ট্ৰাক কেইখন জব্দ কৰে। আমাৰ কাট নিউজৰ সাংবাদিকৰ এটা দলেও সেই স্থানত উপস্থিত হয় আৰু বিতং কথাৰ অৱগত হোৱাৰ বাবে মাঞ্জা ফৰেষ্ট ৰেঞ্জলৈ যায়। যদিও ACF বিক্ৰম ৰংপিক লগ নোপোৱাত এই প্ৰতিবেদনটো যুগুতোৱালৈকে বিষয়টোৰ ওপৰত অৰ্থাৎ অবৈধ বা বৈধ জনাৰ পৰা বৰ্তমান বিৰত থাকিবলগীয়া হৈছে। কিন্তু এইটোও সত্য যে সুদীৰ্ঘ দিনৰে এছাম দুষ্ট চক্ৰই কাৰ্বি আংলঙৰ যমুনা নৈ, ডিলাই নৈৰ পৰা অবৈধভাৱে বালি খান্দি নিত শ শ ট্ৰাক বন সুৰক্ষা কৰ্মীৰ নাকৰ আগেৰে নাগালেণ্ডলৈ ওলাই গৈ আছে। উল্লেখ্য, জব্দকৃত উক্ত ট্ৰাক 3খনক সম্প্ৰতি মাঞ্জা আৰক্ষী থানাত ৰাখি দিয়া হৈছে। পশ্চিম কাৰ্বি আংলঙৰ খেৰণী বন বিভাগৰ বৃহৎ সাফল্য। অসম মেঘালয়ৰ সীমান্তৱৰ্তীত অৱস্থিত ক্ৰমে ৱানপুং, ৰংখেলাত আৰু টাপাটত নামৰ অঞ্চলত সঘনে অভিযান চলাই 1 মাহৰ ভিতৰত কেইবাখনো চোৰাং কুণ্ডা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে। পশ্চিম কাৰ্বি আংলং মেঘালয়ৰ সীমান্তৱৰ্তী এলেকাত অৱস্থিত অঞ্চলৰ খাচীয়াসকলে বিভিন্ন পন্থা অৱলম্বন কৰি আগ্ৰাসনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। লগতে দুষ্কৃতিকাৰী কাৰ্বি বনাঞ্চলত থকা শ শ মূল্যৱান গছ-গছনি কাটি মেঘালয়লৈ সৰবৰাহ কৰি আহিছে দীৰ্ঘদিন ধৰি। অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ প্ৰতি কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু জিলা প্ৰশাসনে প্ৰদৰ্শন কৰা চৰম অৱহেলাৰ সুযোগ গ্ৰহণ কৰিছে খাচীয়াই। সেয়ে বিভিন্ন সময়তো কেতবোৰ কাৰ্যকলাপ গ্ৰহণ কৰি কাৰ্বি আংলঙৰ পৰা অবাধে মূল্যৱান গছ-গছনি কাটি বৃহৎ কুণ্ডা ভৰ্তি মেঘালয়লৈ সৰবৰাহ কৰি আহিছে। যোৱা 22 নৱেম্বৰৰ পুৱতি নিশাটো খেৰণী বন বিভাগে সীমান্তৱৰ্তী অঞ্চলত অভিযান চলাই ML046856 নম্বৰৰ কুণ্ডা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হোৱাৰ পিছত যোৱা নিশা বন কৰ্মী ৰুস্তম টিমুঙৰ নেতৃত্বত অভিযান চলাই পুনৰ MLJ 1633 কুণ্ডা ভৰ্তি ট্ৰাকখন এৰি পলাই যায়। উল্লেখযোগ্য যে অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত বন সংৰক্ষণৰ বাবে খেৰণীস্থিত বনাঞ্চল কাৰ্যালয়ৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। কিয়নো খেৰণীৰ পৰা অসম মেঘালয়ৰ সীমান্তলৈকে অতি কমেও 80 কিলোমিটাৰ। আনহাতে ঢাল নাই, তৰোৱাল নাই, নিধিৰাম চৰ্দাৰহেন খেৰণী বন বিভাগৰ বাবে এনেসমূহ কাৰ্যই ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছে। খেৰণীৰ পৰা বীৰেন ইংহিৰ ৰিপৰ্ট, কাট নিউজ। পোনপ্ৰথমবাৰৰ বাবে কাৰ্বি ভোকেল সংগীত প্ৰতিযোগিতা। কাৰ্বি ফিল্ম সোসাইটিৰ উদ্যোগত লৰুলাংছত স্থিত ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত চলি আছে লং বিচ ইডু টেলেণ্ট হাণ্টৰ 3য় ৰাউণ্ড অনুষ্ঠান। টেলেণ্ট হাণ্টৰ 3য় ৰাউণ্ড সংগীত প্ৰতিযোগিতা 25 নৱেম্বৰৰ অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপি, কেইবাটাও ৰাষ্ট্ৰীয় সন্মান কঢ়িয়াই অনা
ওচবিপ বোলছবিৰ নিৰ্মাতা তথা দূৰদৰ্শন চেনেলত ধাৰাবাহিক কাহিনী নিৰ্মাতা নিৰ্দেশক ধনীৰাম টিছো কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰ সিং ক্ৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে জিৰছং ৰবৰ উৎপাদন সমিতিৰ উদ্যোগত দেনগাঁও জলহিনচিন বাংলোত অনুষ্ঠিত হয় ৰবৰ গছৰ পৰা ৰবৰৰ আঠা সংগ্ৰহৰ প্ৰশিক্ষণ PMGY আঁচনি অধীনত অনুষ্ঠিত প্ৰশিক্ষণৰ উপলক্ষে অনুষ্ঠিত সভাত পৌৰহিত্য কৰে জিৰছং ৰবৰ উৎপাদন সমিতিৰ সভাপতি বাবু ইংটিয়ে প্ৰশিক্ষণ কাৰ্যসূচীত নগা আঞ্চলিক কমিটিৰ ক্ষেত্ৰ বিষয়া ডিকু বৰাই প্ৰশিক্ষণ প্ৰদান কৰে আৰু প্ৰশিক্ষণ অনুষ্ঠানত দেনগাঁও বজাৰ শাখাৰ সভাপতি প্ৰদীপ ইংটিও উপস্থিত থাকে উল্লেখ্য প্ৰশিক্ষণত 29 গৰাকী ৰবৰ খেতিৰ লগত জড়িত ব্যক্তিসকলে ৰবৰৰ আঠা সংগ্ৰহৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰশিক্ষণ লয় আৰু প্ৰশিক্ষণত উত্তম প্ৰদৰ্শন কৰা প্ৰশিক্ষাৰ্থীসকলক একোটাকৈ প্ৰশস্তি পত্ৰ প্ৰদান কৰে দেনগাঁৱৰ পৰা ৰবিন বে ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি মা মই তহঁতৰ ঘৰত বিনা পইচাত খাই আছো যে গতিকে আজিৰ পৰা তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে নিজৰ খৰচৰ পইচা নিজেই উপাৰ্জন কৰিম হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি বুকুত আছে অলেখ সপোন দেখো মই নিজান কিদৰে পুৰাও মোৰ এধানি সপোন আৰু কোনেও মোক বুজিবলৈ এতিয়ালৈ চেষ্টাই কৰা নাই জীবন নৌকা জীবন নৌকা জীবন নৌকা জীবন নৌকা Turkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items.
ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে আগবাঢ়িছো পৰৱৰ্তী খবৰলে পশ্চিম কাৰ্বি আংলঙৰ হামৰেন এলেকাত বাট পথ দুৰৱস্থাৰ বাবে কাৰ্বি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সামাজিক সংগঠনসমূহে কৰা প্ৰতিবাদ চিঞৰ বাখৰৰ অন্তত অৱশেষত এনএচি পথ মেৰামতিৰ কামত হাত দিছে কিন্তু সামকীয়া গতিত আগবঢ়া নিৰ্মাণ কাৰ্যৰ গতিয়ে অহা বাৰিষাৰ আগে আগে সম্পন্ন হোৱাত আশংকা প্ৰকাশ কৰিছে একাংশ ৰাইজে হামৰেন এলেকাৰ এনএচি পথেৰে বিগত বাৰিষাত যাতায়াত কৰি জমৰ যাতনা ভুগি থোৱা ৰাইজে সম্প্ৰতি এনএচি পথ নিৰ্মাণৰ কাম চলি থকা দেখি এহাতে আনন্দ প্ৰকাশ কৰিছে আনহাতে নিচেই নগণ্য কৰ্মীৰে নিৰ্মাণৰ কাম অতি সামকীয়া গতিত আগবঢ়া দেখি একাংশ ৰাইজে আশংকা প্ৰকাশ কৰিছে যে অহা বাৰিষাৰ আগে আগে এই গতিত কৰা নিৰ্মাণৰ কামে সম্পূৰ্ণ হৈ উঠাৰ আশংকা কম বৈঠালাংছ হামৰেন উমচেৰেট মাজৰ এই পথৰ ব্যৱধান আছে প্ৰায় 50 কিলোমিটাৰ এই গতিত আগবঢ়া নিৰ্মাণৰ কামত হেয়ে ৰাজ্যৰ আশংকা অমূলক নহয় যেন পৰিলক্ষিত হৈছে উল্লেখনীয় যে যোৱা 2016 চনত নিৰ্মাণ কৰা টিকা সংক্ৰাম পথ এবছৰ নহওঁতেই ভাঙি ছিগি গৈছে নিৰ্মাণ কাৰ্যত গাফিলতিৰ বাবে এই পথৰ আয়ুস এবছৰেই পূৰ্ণ হ'বলৈ নাপালে এনেদৰে সম্প্ৰতি নিৰ্মাণ কৰি থকা এনএচি পথৰ অৱস্থাৰ দৰে যাতে নহয় তাৰ বাবে ৰাজ্যে স্বয়ং সচেতন হোৱাৰ প্ৰয়োজন আছে হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ 22 নং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হৰিয়দান লাংটেং খেলপথাৰত 26 নৱেম্বৰত অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ সভা বুকাজান ব্লক মণ্ডলৰ সভাপতি যোগেশ্বৰ শ্যামৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত হৰিয়জান ৰাইট উইং আৰু লেফট উইং বিজেপি লোকেল কমিটিক শক্তিশালী কৰাৰ উদ্দেশ্যৰে কমিটিৰ ভিতৰত কেতবোৰ হাল হলনি ঘটোৱা হয় ৰাইট উইঙৰ পৰা 22 গৰাকী আৰু লেফট উইঙৰ পৰা 22 গৰাকীকৈ সদস্য নিৰ্বাচিত কৰি নতুন শক্তিশালী কমিটি গঠন কৰে উল্লেখ্য আগন্তুক সাংসদ নিৰ্বাচনৰ বাবে হৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন এলেকাত এইদৰে বিজেপি লোকেল কমিটিক শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে বুকাজান ব্লক মণ্ডল কমিটিয়ে আৰু এইবাৰ ভোট গ্ৰহণ কেন্দ্ৰ পূৰ্বৰ 9খনৰ ঠাইত এইবাৰ 15খন কৰাৰ কথাক লৈ সভাত দলীয় বিষয়ববীয়াসকলৰ মাজত বিভিন্ন দিহা পৰামৰ্শ কৰে পুনৰ উল্লেখ্য আজিৰ সভাত নিমন্ত্ৰিত অতিথি হিচাপে ভিডিচিৰ অধ্যক্ষ ৰিছো সিংনাৰ বালিপথাৰ লেমছৰ সম্পাদক সামসন টিমুক পুমা চেত্ৰী সনেশ্বৰ মেছ প্ৰমুখ্যে বিশিষ্ট
নেতা তথা বিষয়ববীয়াসকল উপস্থিত থাকে। আজিৰ পৃথিৱীত চৰম আস্থাহীনতাৰ বিপৰীতে আস্থাৰ জয়গান। পৰম আস্থাত পৰিয়ালৰে সুখৰ সংসাৰ গঢ়ি তুলিছে মানুহৰ মাজতে জাক জাক হামুক ভাঙা চৰাই। ক'ব পাৰি এয়া মানুহ আৰু চৰাইৰ পৰম মিত্ৰতাৰ নজিৰ। ভয় শংকাৰ ভয়ংকৰ বিশেষণ ইয়াত কোনো বৈধ্যে নাখাতে। আছে এইখন কাৰ্বি আংলঙৰে এখন গাঁৱত। এনে এখন সুন্দৰ মনৰ অধিকাৰী মানুহজাকৰ সৈতে চৰাইৰ সহাৱস্থান ক'ত আছে চাওঁ আহক কেমেৰা পাৰ্চন ষ্টেফান টেৰানৰ সৈতে এই সুন্দৰ প্ৰতিবেদন। কাৰ্বি আংলঙৰ বৰপথাৰ বানলুং গাঁও বৌদ্ধ ধৰ্মাৱলম্বী মানটাই সম্প্ৰদায়ৰ অধ্যুষিত মনোমোহা আৰু পৰিষ্কাৰ অঞ্চল। বানলুং গাঁৱতে আছে বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বিশাল মন্দিৰ। মানুহৰ লগতে শামুক ভাঙা নামৰ চৰাইৰো প্ৰিয় বাসস্থান বানলুং গাঁও। মন্দিৰ এলেকাতে থকা বৃহদাকাৰ জৰি গছজোপাতে বাস কৰে হাজাৰ হাজাৰ শামুক ভাঙা চৰাই। চাওক মানুহৰে পৰম আস্থা আৰু মিত্ৰতাৰ কথা আপোনালোকক বোধহয় কোৱাৰ প্ৰয়োজন নহ'ব। ইহঁত জাকৰ চলন ফুৰণ আও ভাওটো প্ৰকাশ কৰিছে মানুহৰ সৈতে থকা গভীৰ বন্ধুত্ব প্ৰেম। যি সময়ত সমগ্ৰ ভাৰতত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত ভিন্ন প্ৰজাতিৰ চৰাইৰ সংখ্যা কমি আহিছে, এনে সময়তে বানলুং গাঁৱৰ এই বিশাল জৰি গছজোপাত বিগত ২০-১৫ বছৰ ধৰি নিৰ্ভয় বাস কৰি আহিছে এইবিধ চৰাইৰ বৃহৎ পৰিয়াল। এই চৰাই জাতটোক শামুক ভঙা বুলিও কয় আৰু খালৈ ভঙা বুলিও কয় আমাৰ স্থানীয় লোকসকলে। আৰু এই চৰাই আমাৰ এই বৌদ্ধ মন্দিৰ প্ৰাংগণত এই আহত গছজোপিত প্ৰায় আজিৰ পৰা ২০-২৫ আগৰ পৰা আহি ইয়াত আশ্ৰয় লৈছে। তেওঁলোকে সুৰক্ষিত বুলি অনুভৱ কৰে, কাৰণ বৌদ্ধ ধৰ্মীয় লোকসকল বিশেষকৈ জীৱ হত্যা নকৰে, মানে অহিংসাই পৰম ধৰ্ম পালন কৰে। গতিকে তেখেতসকলেও কিবা ভাবি আমাৰ ইয়াত আশ্ৰয় ল'লে আৰু আজি প্ৰায় ২০-২৫ বছৰ তেওঁলোকে ইয়াত সুৰক্ষিত অনুভৱ কৰিছে আৰু তেওঁলোকে ইয়াত শান্তিপূৰ্ণভাৱে বসবাস কৰিছে। আমাৰ ৰাইজৰ কোনো অসুবিধা হোৱা নাই তেওঁলোক ইয়াত আহি থকাত। বৰঞ্চ ইয়াত এই চৰাইবিধ চাবৰ কাৰণে বিভিন্ন অঞ্চলৰ পৰা দূৰ দূৰণিৰ পৰা আমাৰ ইয়াত আহিছে, পৰ্যটক হিচাপে আহিছে, চাইছে, গৈছে। এই চৰাইবিধ আগতেও আমাৰ নিউজ লাইভ, প্ৰতিদিন বা অন্যান্য টিভি চেনেলত প্ৰদৰ্শন হৈছে এই গাঁওখনৰ কথা। আৰু আপোনালোকে আজি আহিছে আমাৰ ইয়াত, আমি ধন্যবাদ জনাইছোঁ যে আপোনালোকে এটা নিউজ কৰিব বিচাৰিছে। আৰু আমাৰ যি ইয়াত পইপিমা উৎসৱ চলি আছে, এই পইপিমা উৎসৱত আমাৰ যিটো মানটাই ভাষীসকলৰ নতুন বৰ্ষ, আৰু ইয়াত আহি আপোনালোকে আমাক দেখা দিয়াৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ, কাট চেনেল আৰু নিউজ লাইভ। আজিৰ বাতৰি ইমানতে সামৰিছোঁ। মই সঞ্চিতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।